মই আপোনালোকৰ স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল দিলে আৰু মই আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আমি জানো যে আজি গোটেই বিশ্বত কৰোণা ভাইৰাছে এক হতাশাৰ সৃষ্টি কৰি তুলিছে আৰু এই হতাশাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মোদী ডাঙৰীয়াই এক কাৰ্যসূচী হাতত লৈছে আৰু এই কাৰ্যসূচীৰ নাম দিয়া হৈছে জনতাৰ কাৰফিউ। আৰু এই জনতাৰ কাৰফিউৰে আমি কেনেধৰণে কৰোণা ভাইৰাছৰ লগত যুঁজিম আৰু এই বন্ধ পালন কৰি আমি কেনেধৰণে কৰোণা ভাইৰাছক প্ৰতিহত কৰিব পাৰিম তাৰ বিষয়ে আমি এই ভিডিঅ'টিৰ মাজতে জানিম। তেনেহ'লে বলক ভিডিঅ'টিৰ মাজলৈ। কৰোণা ভাইৰাছৰ জীৱনকাল যিকোনো নিৰ্জীৱ বস্তুৰ ওপৰত অতি বেছি 12 ঘণ্টা আৰু জনতা কাৰফিউৰ সময় 14 ঘণ্টা। গতিকে যিসমূহ ৰাজহুৱা স্থান যান বাহন কৰোণা ভাইৰাছৰ সংস্পৰ্শলৈ আহিছিল, যদি 12 ঘণ্টা কোনেও স্পৰ্শ নকৰে তেতিয়াহ'লে এই কৰোণা ভাইৰাছৰ সংক্ৰমণৰ চেইনডাল ভাঙি যাব। তাৰমানে 14 ঘণ্টা জনতা কাৰ্যসূচীৰ পিছত আমি ইয়াক কৰোণামুক্ত দেশ হোৱাৰ সম্ভাৱনা আছে যদি আমি ইয়াক সকলোৱে ভালদৰে পালন কৰোঁ। এইখিনি হ'ল জনতা কাৰ্যসূচীৰ আঁৰৰ কথা। তেনেহ'লে বলক আমি সকলোৱে মিলি এই কাৰ্যসূচী পালন কৰোঁ আমাৰ এক সুৰক্ষিত ভৱিষ্যতৰ বাবে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাই যায়। তেনেহ'লে আকৌ এটি নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাই আছোঁ। তেতিয়াহ'লে বিদায়, জয় হিন্দ।